তো চাওঁতে 2024 চনটো প্ৰায় শেষ হ'বলৈ হ'ল আৰু 2025 চন এতিয়া সোমাব। তো ভাবিলোঁ আপোনালোকক কেইখনমান ভিজা ফ্ৰী কাউণ্ট্ৰি নাম কৈ দিওঁ য'ত আপোনালোকে কোনো ভিজা নোহোৱাকৈ তাত ট্ৰেভেল কৰিব পাৰে আৰু তাত কেইদিনমান থাকিব পাৰে। তো ইয়াতে মই নাম্বাৰ 5ত ৰাখিছোঁ মালদ্বীপ। আমি যদি ৰিচেণ্টলি হৈ যোৱা কণ্ট্ৰভাৰ্চিটোক যদি বাদ দিওঁ তেন্তে মালদ্বীপ আপোনালোকৰ এটা বেষ্ট ট্ৰেভেল পইণ্ট হ'ব পাৰে। তো ইয়াতে আপোনালোকক তেখেতলোকে 30 ডেজৰ কাৰণে আপোনালোকক ভিজা ফ্ৰী এণ্ট্ৰি দিব আৰু আপুনি ইণ্ডিয়ান কাৰেঞ্চি প্ৰায় 3045 টকা দি পিনি আপুনি আৰু এডিশ্যনেলি 30 ডেজ বা 60 ডেজ তাতে আপোনালোকে এড কৰি ল'ব পাৰে। মালদ্বীপ যিহেতু এখন আইলেণ্ড কাউণ্ট্ৰি হয়, তো সেয়েহে আপোনালোকে সাগৰৰ উপকূলীয় সৌন্দৰ্য খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। তো ইয়াতে মই 5খন কাউণ্ট্ৰিক ইনক্লুড কৰিছোঁ কাৰণ এইখন আপোনাৰ ইণ্ডিয়াৰ ওচৰে পাজৰে হয় আৰু 2খনমান ইণ্ডিয়াৰ অলপমান দূৰত হয়। বাট কোনো ধৰণৰ চিন্তা কৰিব নালাগে, তাত কোনো ধৰণৰ ইমান অসুবিধা নহ'ব আপোনালোকৰ। নাম্বাৰ 4 ভিজা ফ্ৰী কাউণ্ট্ৰিখন হৈছে নেপাল। নেপাল আমাৰ ওচৰতে থকা এখন কাউণ্ট্ৰি হয়, আপোনালোকে নিশ্চয় জানে। আৰু নেপালত আপোনালোকে কোনো ভিজা নোহোৱাকৈ তাত আনলিমিটেড থাকিব পাৰে। আৰু নেপালত কিয় ভিজা ফ্ৰী হয় সেইটো আপোনালোকে জানেই, কাৰণ 1950 চনত যিহেতু ভাৰত নেপাল শান্তি চুক্তি হয়, তো সেয়েহে দুয়োখন দেশৰ মানুহে ইখন দেশৰ আৰু সিখন দেশলৈ কোনো ভিজা বা কোনো পাছপৰ্ট নোহোৱাকৈ অহা যোৱা কৰি থাকিব পাৰে। খুব ধুনীয়া ধুনীয়া মাউণ্টেইনছ আছে আৰু পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটো অৰ্থাৎ মাউণ্ট এভাৰেষ্টটো তাতেই আছে। তো সেয়েহে নেপাল এখন খুব প্ৰাকৃতিক সৌন্দৰ্যৰ দেশ হয়, য'ত নেকি তাত স্পেচিয়েলি পাহাৰৰ বাবে বিখ্যাত হয়। নাম্বাৰ 3ত ৰাখিছোঁ মৰিচিয়াছ। মৰিচিয়াছে আপোনালোকক 90 ডেজৰ কাৰণে আপোনালোকক ভিজা ফ্ৰী ষ্টে প্ৰদান কৰিব। আৰু মৰিচিয়াছ হৈছে এখন ইষ্ট আফ্ৰিকান আইলেণ্ড কাউণ্ট্ৰি হয়। ইয়াৰ সৌন্দৰ্যৰ কথাটো ক'ব নালাগে, আপোনালোকে স্ক্ৰীণত দেখি পিনি গম পাইছে কিমান সৌন্দৰ্যৰ এখন দেশ হয়। যিহেতু আইলেণ্ড কাউণ্ট্ৰি হয়, তো আপোনালোকে ইয়াত স্পেচিয়েলি সাগৰৰ যিবিলাক নেকি প্ৰাকৃতিক সৌন্দৰ্য আছে তাক উপভোগ কৰিব পাৰিব। তো সেয়েহে আপোনালোকে মৰিচিয়াছত ভিজিট কৰিব পাৰে। নাম্বাৰ 2 ভিজা ফ্ৰী কাউণ্ট্ৰি হ'ল ভূটান। তো ভূটানেতো অলৰেডি কৈছে যেতিয়া নেকি ৱৰ্ল্ডত পাৰমাণৱিক এটেক হ'ব অৰ্থাৎ নিউক্লিয়াৰ এটেক হ'ব, তেতিয়া পৃথিৱীৰ যিকোনো দেশৰ মানুহে যদি ভূটানত থকা মন মেলে তেতিয়াহ'লে তেখেতলোকে তেওঁলোকক আশ্ৰয় দিব। তো সেইটো কথা বাদ দি যদি আমি এজ এ ইণ্ডিয়ান হিচাপে ভূটানত যদি ট্ৰেভেল কৰিব যাওঁ তেতিয়াহ'লে আমাক লাগিব প্ৰথমতে আমাক ভোটাৰ ID বা এখন ভেলিড পাছপৰ্ট লাগিব আৰু আপোনালোকে তাত খুব বেছি 14 দিন তাত ষ্টে কৰিব পাৰিব। আৰু এতিয়া মই আহিছোঁ নাম্বাৰ 1 ভিজা ফ্ৰী কাউণ্ট্ৰি থাইলেণ্ড। থাইলেণ্ড হৈছে সকলো ইণ্ডিয়ানছৰে এখন ফেভৰেট কাউণ্ট্ৰি হয়, বিকজ তাত কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই যিমান নেকি বেলেগ দেশবিলাকত আছে। তো থাইলেণ্ড হৈছে এখন ভিজা ফ্ৰী কাউণ্ট্ৰি ফৰ ইণ্ডিয়ানছ। 60 ডেজ আপোনালোকে তাত হায়েষ্ট থাকিব পাৰে। আৰু ৰিচেণ্টলি ৰয়েল থাই এম্বেচিয়ে এনাউন্স কৰে যে সকলো ভাৰতীয় পাছপৰ্ট হোল্ডাৰসকলক তেওঁলোকে ভিজা প্ৰদান কৰিব। আৰু ভিজা হৈছে এখন ভিজা যিখন নেকি আপোনালোকক ইমেইলৰ জৰিয়তে প্ৰদান কৰা হয়। তো এইকেইখনে আছিলে টপ 5 ভিজা ফ্ৰী কাউণ্ট্ৰি যিখন নেকি এজ এ ইণ্ডিয়ান হিচাপে আপোনালোকে ভিজা ফ্ৰী এণ্ট্ৰি কৰিব পাৰে। আৰু যদি আপোনালোকে তাত যদি বেছি ষ্টে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে তো ভিজাৰ কাৰণে এপ্লাই কৰিব লাগিব। তো সকলো কাউণ্ট্ৰিৰে বেলেগ বেলেগ কণ্ডিশ্যন থাকে। তো ভিতৰতো ইমানেই আছিলে। তো ইয়াতে যদি কিবা ডাউট থাকে তেন্তে আপোনালোকে কমেণ্টত সুধিব পাৰে।